বন্ধুসকল, আজি 20 ডিচেম্বৰ আমাৰ শিৱসাগৰত এখন এক্সপো পাতিছে। বৰ্ডিং ফিল্ড মানে বৰ্ডিং খেল পথাৰ বুলি কয় সেই জেগাটোত। চ' এতিয়া তালৈ গৈ আছোঁ, দেখুৱাম তাত কি মানে আছে এতিয়া গ'লে। চ' চাই দিব। এতিয়া আহি পালোহি। মই এতিয়া লগৰ এটাৰ ঘৰত আছোঁ। ইয়াত আমাৰ লগৰ 5টামান আছে। আমি এতিয়া লগ হ'লোঁ যেতিয়া আমি এতিয়া যামগৈ। ক'লৈ যাম? জেগাটো হৈছে বৰ্ডিং খেলপথাৰ। তাত গৈ আমি চাম এক্সপ'ত কি ওলাইছে আৰু এক্সপ'খন দেখুৱাম আপোনালোকক। ত' চাই দিব। ওলাইছোঁ এতিয়া চব লগৰ লগতে এক্সপ'লৈ। এইবোৰ লগৰসকল আৰু এজন আৰু পিছত 2জন আছে। আমি যাম অলপ পিছত, চাই দিব। আমি আহি পালোহি এক্সপ'লৈ। মোৰ হিচাপত আজি অন্তিম দিন এই এক্সপ'খনৰ। চ' আমি আহিছোঁ আৰু ইয়াত পদাৰ্পণ কৰিবলৈ। মই এক্সপ'ৰ মানে পৰিস্থিতিবোৰ দেখাই আছোঁ, কেনেকুৱা কি হৈ আছে এইখন এক্সপ'খন। আৰু এইখন হৈ আছিলে 1 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ। চ' দেখাম এতিয়া আমি টিকেট ল'ম আৰু ভিতৰত সোমাম। চাই দিব। টিকেট লোৱাটো হৈ গ'ল, এতিয়া আমি সোমাম ভিতৰত। চাই দিব। ত' আমি লগৰবোৰ এইবোৰ সোমাইছোঁ আৰু লাহেকৈ। এইখন এক্সপ'ৰ এটা ওপৰা-ওপৰি ভিউ। চাই দিয়ক। আৰু ইয়াত বহুত কিবা-কিবি বিকিছে। আৰু ইয়াতে এইবোৰ খতম। আৰু কিবা এটা আছে এইডোখৰত, কিবা এটা আছিলে। এইটো চুইমিং পুল আছিলে। এইটো অঁ, সেইটোৱে আৰু। কিবা কিবি হয়, বিষৰ দৰৱ বা আয়ুৰ্বেদিক দৰৱ পায় ইয়াত। আমাৰ লগৰবোৰে লটাৰী খেলিবলৈ লৈছে ইয়াত। ভাগ্য পৰীক্ষা চাই দিব। না নিজৰ মৰ্জি মানে চইচ কৰি লগালগ খেল, লগালগ ৰিজাল্ট। চাই দিব। আজি অফাৰ দিব মানে 10 টকা টিকেট। নচোৱা দিব লাষ্ট ডেট। এই খেলখন হৈছে লগালে 12ত কি ওলাই দেখা যাব। ইয়াত আৰু ওলাই চাব পাম আমি। এতিয়া ৰৈ দিব। লগাইছে 12ত। লগাই দেখা আৰু অকণ এজনে 13ত লগালে আৰু এজনে খেলিবলৈ লৈছে। কি ওলাই দেখা যাব ইয়াত। চাই দিব।
মই যে কিবা এটা কৈছিলোঁ, দুইটাকে কি কৈছিলে? Noise, আকৌ noise. তো ইয়াত আছে পাণ। এটা ৰাখি লোৱা। এটা ৰাখি দিওঁ নোৱাৰি বাৰু। আৰু এনেই চিম্পুলটো পাণৰ মেনু আছে নি? পাণৰ মেনু ইয়াত আছে। কলকাতা পাণ 50। আমাৰ অসমীয়া পাণ নাই নি? পাণ হয় এইটো চব। 1000 কি এইটো? 1100 টকীয়া পাণ নে? অঁ ফাৰ্ষ্ট মিঠা পাণ নে কি খাওঁ? তো পাণৰ এখন হৈছে এইটো দাম ষ্টক, এইটো দাম ষ্টক। পাণৰ কি হয় মেনু পাণৰ মেনু। ত' কলকাতা পাণৰ দাম 50, মুম্বাই পাণৰ 50, তেনেকৈ লাষ্টৰটো চাব ফাৰ্ষ্ট নাইট পাণ 1100 টকা। চ' এইবোৰে আৰু পাণৰ মেনুৰ দাম, মানে পাণৰ দাম। তো আজি আমাৰ ব্লগটো খতম হ'ল। বহুত সৰু ব্লগ আছিলে কাৰণ এক্সপ'খনো সৰু, এতিয়া উপায় নাই। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ, এইবোৰ লগৰবোৰ এতিয়া যামগৈ ঘৰলৈ। আৰু কিবা এতিয়া যাবলৈ ওলাই আছোঁ বৰ্ডিং ফিল্ডৰ পৰা। আজি ব্লগটো খতম হ'ল, চ' যামগৈ আৰু এতিয়া তাৰা ব্লগটো খতম হ'বলৈ হৈছে। বাই বাই। তাৰা ছাবস্ক্ৰাইব প্লিজ। Ее бокал полный ксо, она скрывает свое лицо.